আৰু আপোনালোক সকলোৱে জ্ঞাত যে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ এইটো এটা সাংগঠনিক প্ৰচেষ্টা আৰু সেই সাংগঠনিক প্ৰচেষ্টাৰ ওপৰত লক্ষ্য ৰাখি আমাৰ যি গুৱাহাটী মহানগৰ জিলাৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰিব লাগে আৰু আজি আমি দীঘলীয়া মণ্ডলৰ অন্তৰ্গত এই স্থানত আমি অনুষ্ঠিত কৰিছোঁ আৰু এইবাৰ আমাৰ এই কাৰ্যনিৰ্বাহক সভাখনৰ প্ৰধান লক্ষ্য হৈছে যে আমাৰ বুথ সশক্তিকৰণৰ জৰিয়তে আমাৰ সাংগঠনিক ভেটি মজবুত কৰি আগন্তুক যি পঞ্চায়ত নিৰ্বাচন হ'ব এই পঞ্চায়ত নিৰ্বাচনত আমাৰ গুৱাহাটী মহানগৰ জিলাৰ অন্তৰ্গত সমূহ পঞ্চায়ততে 100% দখল কৰাটোৱে আমাৰ প্ৰধান উদ্দেশ্য।